হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ বিৰতিৰ অন্তত আজি মই সুযোগ লাভ কৰিলোঁ। মই পঢ়ি অহা যিখন হাই স্কুল বা যিখন বিদ্যালয়ৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছিলোঁ, সেইখন বিদ্যালয়লৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, যাতে মই পঢ়ি অহা যিখন হাই স্কুল বা যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল, যাতে মই আপোনালোককো দেখুৱাব পাৰোঁ। এই ক্লাছৰুমসমূহতে বন্ধুসকল আমি হাইস্কুলীয়া যি পাঠ লৈছিলোঁ, এই ক্লাছৰুমসমূহতে প্ৰতিটো ক্লাছৰুমতে যিমান দেখিছে এই ক্লাছৰুমসমূহ, এই ৰুমসমূহতেই এই হাইস্কুলীয়া দিনৰ প্ৰতিটো কোঠাতে মধুৰ স্মৃতি জড়িত হৈ আছে। এবাৰ আপোনালোকক দেখুৱাইছোঁ প্ৰতিটো ক্লাছৰুমতে আমাৰ ক্লাছ হৈছিল। ছেকশ্যন A, B, C ঠিক তেনেকৈ আছিল। কেতিয়াবা ক্লাছৰুমসমূহ অদল বদল হৈছিল। গতিকে প্ৰতিটো ক্লাছৰুমতেই মোৰ হাইস্কুলীয়া দিনৰ মধুৰ স্মৃতি জড়িত হৈ আছে বন্ধুসকল। এবাৰ আপোনালোকক দেখুৱাই দিছোঁ চাওক। এইবাৰ মই বন্ধুসকল আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যেতিয়া মই 2003-4-5 চনত কমাৰ বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছিলোঁ, তেতিয়া কিন্তু ক্লাছৰুমৰ পৰা কেতিয়াবা লেজাৰ সময়ত যেতিয়া আজৰি শিক্ষক নাহে ক্লাছৰুমলৈ, তেতিয়া কিন্তু আমি বিদ্যালয়খনৰ পিছফালে থকা যিটো বগৰী গছত নেকি আমি বগৰী পাৰি খাইছিলোঁ, আৰু আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকলৰ পৰা আমি মাৰো খাইছিলোঁ। গতিকে সেই বগৰীজোপা এবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বন্ধুসকল। এইজোপাই সেইজোপা বগৰী দেখিছে নিশ্চয়, বিদ্যালয়খনৰ পিছফালে আছে। এই বগৰীজোপাতে বহু বগৰী আমি পাৰি খাইছিলোঁ বন্ধুসকল, আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ পৰা মৰমৰ পিটনো কিন্তু বহুত পাইছিলোঁ। গতিকে এইসমূহ এটা মধুৰ স্মৃতি, যি নেকি মই বৰ্তমান সময়ত আপোনালোকক ভাষাৰে বুজাই শেষ কৰিব নোৱাৰোঁ। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ আগবাঢ়ি আহিছোঁ, এইখন যে দেখিছে আপোনালোকে লোহাৰৰ গেটখনৰ ভিতৰত ফেঞ্চিং দিয়া এখন বাগিচা। এইখন নাচকীতাৰ্থত 2006 চনত মই যেতিয়া বিদ্যালয় হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, তেতিয়া এখন আমি ফুলৰ বাগিচা ৰূপে গঢ় দিবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আছিল সেই সময়ত, মোৰ বন্ধুবৰ্গ আছিল সেইখিনি সময়ত।